দাৰ্জিলিঙৰ 150 বছৰীয়া পুৰণি বেকাৰীখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ দাৰ্জিলিঙৰ দ্বিতীয়টো দিন আৰু এতিয়া আমি সকলো ওলাই গৈ আছোঁ অলপমান দাৰ্জিলিং টাউনখন ফুৰিম বুলি। বিশেষ কৰি আমি দাৰ্জিলিঙৰ যিখন বেকাৰী আছে ফুড বেকাৰীত সেইখন চাম বুলি আজি আহিছোঁ আৰু তাতে খাম কিবা কিবি। আৰু এই ৰাস্তাটোৰে যোৱা হ'ব, এয়া ওপৰলৈ এই বেকাৰীখন আছে। তাৰ আগতে আমি এতিয়া টিকট কাটিবৰ বাবে ছাৰহঁতে অলপ কথা পাতি আছে। ওচৰৰে এখন টিকেট কাউণ্টাৰ এইখনে, ইয়াতে আমি এতিয়া টিকেট কাটিছোঁ। আজি অহাকালি আমি গৈ আছোঁ ছিকিমলৈ, তাৰ বাবে আমি টিকেট কাটি আছোঁ। আৰু তাৰপিছত এয়া আমি ওপৰৰ ৰাস্তাটোৰে এয়া ওপৰলৈ গৈ আছোঁ। দাৰ্জিলিঙৰ যিখন বিখ্যাত বেকাৰী সেই বেকাৰীখনত আজি আমি টেষ্ট কৰিম তাৰে বিভিন্ন। ইয়াৰ আগৰ দিনা যোৱাকালি আমি দাৰ্জিলিং টাউনখন ফুৰিছিলোঁ সন্ধিয়া, কিন্তু বৰষুণ দি আছিল কাৰণে মানুহ খুব কম আছিলে। কিন্তু আজি বৰষুণ নাই, একদম ধুনীয়া বতৰ, চব মানুহ ওলাই আহিছে। খুব বেছি ধুনীয়া লাগিছে, একদম চাৰিওফালে পোহৰ, একদম খুব বেছি ভাল লাগিছে একদম চাওকচোন। আৰু আমি সকলো ওলাই আহিছোঁ সেই বিশেষ ফুড বেকাৰীখনত, যিখন বেকাৰী বহুত পুৰণি, 1885ৰে মানে ব্ৰিটিছে শাসন কৰি থকা সময়ৰে সেই বেকাৰীখন। সেই বেকাৰীখনত আজি কিবা কিবি খাম আমি, কেনেকুৱানো তাৰ বস্তু সেইবোৰ আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। চাওকচোন দাৰ্জিলিং টাউনখন তাৰমানে বেলেগ এটা ভাইবছ আছে দাৰ্জিলিং। সঁচাকৈ আপোনালোকো আহিব কেতিয়াবা সময় সুবিধা মিলিলে। সেই চাওক, এয়া আমি আহি পাই গ'লোঁ সেই বিখ্যাত ফুড বেকাৰীখনত। এতিয়া আমি তাৰ ভিতৰত প্ৰৱেশ কৰিম, তাৰপিছত তাৰ বিভিন্ন খাদ্য আমি টেষ্ট কৰিব চেষ্টা কৰিম। দামটো বহুত বেছি হ'ব যেন পাইছোঁ, দামটো যিহেতু বহুত বেছি পুৰণি আৰু বহুত এটা নাম থকা এইখন। আৰু ইয়াতে চাওক, একদম শ্বপিং মলৰ নিচিনাকৈ ইয়াতে পূৰা ধুনীয়াকৈ সজাই থৈছে বিভিন্ন আপোনাৰ আইটেম, খোৱাৰ আইটেম। আৰু এয়া আমি প্ৰৱেশ কৰিছোঁ, বহুত মানুহ আছে ভিতৰত। এই ছাইডত আপোনাৰ বহা জেগা আছে, এয়া চাওক ভিতৰত বহুত বেছি মানুহ আছে। এটা মানে বেলেগ এটা পৰিৱেশ ইয়াতে চাওক আপোনালোকে। এয়া আমি আহি পাই ল'লোঁ বিভিন্ন, তিনিটামান ইয়াত লৈছোঁ। এইখিনিতে প্ৰায় 500 মান টকা, 400 মান টকা গৈছে। এয়া ছাৰহঁতে বেলেগ কিবা লৈছে, চবেই বেলেগ বেলেগ লৈছোঁ মানে। আৰু এয়া ভৰালিহঁতেও লৈছে, বাইদেৱে লৈছে এয়া। তাৰপিছত আমি এতিয়া ইয়াতে বস্তুখিনি লোৱাৰ পিছত মলৰ নিচিনাকৈ বস্তুখিনি লোৱাৰ পিছত আপোনালোকে পে' কৰিব যাব লাগে। এতিয়া ইয়াতে পে' কৰিব যাব, এয়া মাইনাক মই আগবঢ়াই দিছোঁ পে' কৰিবলৈ। তাৰপিছত চাওক ইয়াৰ পৰিৱেশ। পে' কৰি হোৱাৰ পিছত ইয়াতে অ'ভেনত তেওঁলোকে গৰম কৰি দিয়ে বস্তুবিলাক, অলপ ঠাণ্ডা হৈ থাকে যিহেতু ঠাণ্ডা জেগা। আৰু ঠাণ্ডা হোৱাৰ কাৰণে ইয়াতে তেওঁলোকে এইটো ফ্ৰীতে কৰি দিয়ে, আৰু ফ্ৰীতে এইটো অ'ভেনত গৰম কৰি দিব। 5 মিনিটত গৰম হৈ যাব। গৰম হোৱাৰ পিছত এইটো খাব পাৰিব। খাবলৈ আমি অলপ ছাইডলৈ বেলকনি আছে, বেলকনিত আমি খাবলৈ যাম। তাতে ধুনীয়া বহাৰ জেগা আছে। ইয়াতে আমি অ'ভেনত গৰম কৰিছোঁ, গৰম কৰি হোৱাৰ পিছত আমি যাম খাবলৈ। খুব ভাল লাগিছে, একদম ছিষ্টেমেটিক আৰু গোটেইখন বেকাৰীখন ছিষ্টেমেটিক আছে। তাৰপিছত চাওক এয়া এতিয়া আমি খাবৰ কাৰণে এয়া বেলকনিলৈ গৈছোঁ। তাতে ধুনীয়াকৈ ছিট আছে, বহি পেলাই ধুনীয়াকৈ আৰামছে খাব পাৰি। আৰু এই বেলকনিৰ পৰা আমাৰ আকৌ হোটেলখন দেখা পায়। আমি যিখন হোটেলত আছোঁ এই বেলকনি সিটো পাৰে যিখন হোটেল, শিৱম হোটেল, সেই হোটেলখনতে আছোঁ আমি। আমাৰ হোটেলখন দেখি থাকে আকৌ এই বেলকনিৰ পৰাই। ভাল লাগিছে, খুব বেছি ধুনীয়া। এয়া সন্ধিয়াৰ পৰিৱেশ চাওকচোন, কি ধুনীয়া এক মনোৰম দৃশ্য। এয়া চব মানুহ বহি আছে, এয়া আমাৰ বস্তুবোৰ। এয়া ধুনীয়াকৈ আমি এতিয়া বহি লৈছোঁ। তাৰপিছত এতিয়া আমি এয়া ভৰালিহঁতো আহি পাইছেহি। খুব বেছি ধুনীয়া পৰিৱেশ এক। ফটো উঠিব বিচাৰিছিলোঁ, ভিডিঅ' হৈ গ'ল অলপমান, একো নাই। তাৰপিছত আমি এয়া অৰ্ডাৰ কৰিলোঁ কফি। এয়া কফি, এক কাপ কফিত 150 টকাকৈ লৈছে, একদম বহুত বেছি। এতিয়া আমি সকলোৱে খাই বৈ ধুনীয়াকৈ ওলাই আহিছোঁ। এতিয়া সময় ইয়াতে হৈছে প্ৰায় 8 মান বাজিছে সময়। আৰু আমি খাই বৈ সকলোৱে ওলাই আহিছোঁ। তাৰপিছত আমি বেকাৰীখনৰ সন্মুখলৈ আহিছোঁ, তাতে বহু মানুহে ফটো উঠি আছে। চাওক তাৰ সন্মুখতে বহুত বেছি মানুহে ফটো উঠি আছে। আৰু এই বেকাৰীখনৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি থোৱা আছে। 1885ৰে এইখন এষ্টাব্লিছ, গ্লেনাৰী, হোপ গ্লেনাৰী। চাওক ইয়াতে পৰিৱেশ
এয়া হৈছে দাৰ্জিলিঙৰ বিখ্যাত বেকাৰী আপোনালোকক দেখাবলো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব সৰু সৰু ভিডিঅ' দি আছো আপোনালোকে ভাল পালে প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব চাওক এয়া হৈছে দাৰ্জিলিং থ্যাংক ইউ নেক্সট ভিডিঅ' আহি আছে